গাইস এইফালে চাব পাৰে কি ধুনীয়া এটা ভিউ। আমি বৰ্তমান লণ্ডন আমেৰিকাত যাব পাইছোঁ গাইছ। পুৰা চাউথ ইণ্ডিয়াত এনেকুৱা মন্দিৰবিলাক মানে গাইছ দীঘল দীঘল গাইছ কাপোৰ চাপোৰ গুৱাহাটীৰ মাজত এনেকুৱা শান্তি ভাবিলে মানে পাগল হয় নে নহয়? জাপি দি একবাৰ तुमसे ना हो पाएगा। এইফালে যায় এয়ারপোর্ট আমি যাই আছি মজাকে বালাজি মন্দির যায় একদম বঢ়িয়াকে। তো বহুত দিন হ'ল মানে বালাজী মন্দিৰত যাম যামকৈ যাবই পৰা নাই, সময় পোৱা নাছিলোঁ গাইজ। তো আজি যাওঁ গাইজ। তো গাইজ বৰ্তমান আমি একদম ধুনীয়াকৈ বালাজী মন্দিৰ আহি পালোঁ। তো এইফালে আমি এতিয়া বালাজী মন্দিৰৰ ভিতৰত নমস্কাৰ বন্ধু কল কি খবৰ কেনে আছে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল। আৰু এইফালে হৈ আছে আৰু যোনটো ধুনীয়াকৈ ফ্ৰিজৰ পানী খাই আছে ময়ানা পানী। তো গাইছ এইফালে চাব পাৰে কি ধুনীয়া এটা ভিউ। আমি বৰ্তমান লণ্ডন আমেৰিকাত যাব পাইছোঁ গাইছ। পুৰা চাব পাৰে কি ধুনীয়া এটা লাগিছে। সাউথ ইণ্ডিয়াত থাকান লাগিছে গাইছ। সাউথ ইণ্ডিয়াৰ মন্দিৰগিলা এনেকুৱা দীঘল একদম। তো গাইছ বৰ্তমান একদম ধুনীয়াকৈ গাড়ী চাড়ী থৈ আমি চাব পাৰে এইফালে আহিছোঁ। আৰু কি ধুনীয়া এটা চাব পাৰে ফিল চিল ধুনীয়া গ্ৰীনাৰী গ্ৰীনাৰী। তো এইফালে আমি আহিছোঁ আৰু এইফালে যোনটো আছে তো যোনটো কেনেকুৱা লাগিছে? সাউথ ইণ্ডিয়াত হাইন লাগছি পুৰা। সাউথ ইণ্ডিয়াত এনেকুৱা মন্দিৰবিলাক মানে গাইজ দীঘল দীঘল আৰু আমাৰ ইয়াতে এনেকুৱা মানে সেই আৰু পুৰা টাইপ আৰু গাইজ। তো এতিয়া ভিতৰলৈ সোমাওঁ আৰু ইয়াতে মানে একদম ভিডিঅ' লোৱা একদম নিকেট হৈ আছে। তো সেইবাবে মন্দিৰত আমি পিছফালে আছোঁ। তো কিবাকৈ ভিডিঅ'টো বনাইছোঁ। তো গাইছ সেইবাবে ভিডিঅ'খন আপোনালোকক দেখাব নোৱাৰিলোঁ। তো গাইছ মন্দিৰৰ পৰা আমি ধুনীয়াকৈ ওলালোঁ আৰু তাতে ভিডিঅ' চিডিঅ' যিহেতু এলাও নাই। তো সেইবাবে তাতে ভিডিঅ' চিডিঅ' নকৰিলোঁ। যিহেতু আমি যদি মানে ৰুল ব্ৰেক কৰোঁ আৰু এইফালে আপোনালোকে চাব পাৰে পঞ্চমুখী সাপ আৰু এইফালে কি ধুনীয়া এটা চাব পাৰে গাইছ। ইমান ধুনীয়া পৰিৱেশত আহি একদম ধুনীয়া মজা লাগি গ'ল গাইছ। বহুত দিন ঘৰতে আছিলোঁ তো সেইবাবে অলপ ওলাই আহিলোঁ আৰু ৰাস্তা চাব পাৰে গাইছ। তো গাইছ বালাজী মন্দিৰত মানে বাহিৰৰ ফালে যি ধুনীয়া ধুনীয়া বস্তু আছে ভিতৰত ভিডিঅ' নকৰিলে কি হ'ল। আৰু এইফালে চাব পাৰে বাহিৰৰ ফালে কি ধুনীয়া গ্ৰীনাৰী গ্ৰীনাৰী এনেকৈ মানে আহিব পাৰে। আৰু গছ চছ আপোনালোকে চাব পাৰে য'ত আপোনালোকে বহি পেলাই এনেকৈ বিশ্ৰাম কৰিব পাৰে, বিশ্ৰাম কৰিব পাৰে, প্ৰেম কৰিব পাৰে। তো গাইছ এনেকৈ কাপোৰ চাপোৰ লৈ এইফালে ইয়াতে এনেকৈ বহিব পাৰে। আমি কাপোৰ আনাই দিয়ক গাইছ। কাপোৰ চাপোৰ মানে ঘৰ বনাই থাকিব পাৰে গাইছ। পুৰা এক বছৰ 2 বছৰলৈকে মানে ধুনীয়া আৰু গাইছ একদম মজাকৈ আৰু। তো গাইছ এইফালে এটা ধুনীয়া এটা বস্তু আছে আপোনালোকে চাব পাৰে পেচাবগাৰ। চৰি এইটো চবতে থাকে ন? মই পাহৰি গৈছোঁ। ধুনীয়া বস্তু নহয় দিয়ক গাইছ অলপ। তো গাইছ বৰ্তমান একদম চাব পাৰে কি গ্ৰীনাৰী গ্ৰীনাৰী আৰু এইফালে চাব পাৰে গছবিলাক মানে বেছি ওখ নহয়। তো সেইবাবে ইয়াতে ধুনীয়াকৈ জিৰাব পাৰে আৰু পুৰা ধুনীয়াকৈ বাগৰ দিব পাৰি। একদম ধুনীয়া এটা পৰিৱেশত আছোঁ। তো যোনটো কেনেকুৱা লাগিছে? যদি শান্তি বিচাৰি আহিছে বালাজীলৈ আহক। য়েছ গাইছ মানে গুৱাহাটীৰ মাজত এনেকুৱা শান্তি ভাবিলে মানে পাগল। তো গাইছ আমি ইয়াতে যি ধুনীয়াকৈ এটা ফূৰ্তি আৰু মজা কৰি আছোঁ গাইছ জাপে জাপে। তো মানুহবিলাকে আহিছে আমি ইয়াতে ফাৰ্ষ্ট আহিছোঁ না গাইছ। গুৱাহাটী প্ৰথমবাৰ গুৱাহাটী সেনেকুৱা ভাবিছে গাইছ। তো যোনটো এটা ক্লিপ লৈছিল কিবা এনেকুৱা যে পুষ্পা এনেকৈ কিবা ঘূৰিব পাৰি গাইছ মজা লাগে আৰু গাইছ সঁচাই পুৰা মজা লাগে। আপোনালোকে আহি পেলাই এক্সপিৰিয়েঞ্চ কৰিব পাৰে গাইছ হয় নে নহয়? য়েছ এই বস্তুটো ইয়াতে দেখা পালোঁ এনেকৈ গ্লাছ চাছ এই বস্তুটো একদম বেয়া গাইছ। তো এতিয়া এইটো আমি তাতে ডাষ্টবিন আছে তাতে ডাষ্টবিনত পেলাই যাওঁ। তো এইবিলাক বস্তু বেয়া। ইমান ধুনীয়া এটা পৰিৱেশৰ মাজতে সেইবিলাক বটল চটল এনেকৈ পেলাই থৈ দিছে। তো এইটো বহুত বেয়া হয় গাইছ। তো নিজৰ জেগা যিহেতু তো অলপ চাফ চিকুণতা কৰিব লাগে নিজৰ জেগা বুলি ভাবি পেলাই। তো কি আৰু গুৱাহাটীত ইমান ধুনীয়া এটা জেগা শান্তি একদম পৰিৱেশ। তো আমি একদম ফূৰ্তি কৰি আছোঁ হয় নে নহয়? জাপি দি একবাৰ तुमसे ना हो पाएगा। তো এইটো ডাষ্টবিনত ফেলাই দিওঁ গাইছ। এইটো এটা ফেলাই দিলোঁ মজা। शेर हो जाए गाइस शेर
শ্বেৰ বাঘ নহয় দেই শ্বেৰ Yes. জীৱনত বহুতো দুখ থাকে বাবা 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 জীৱনত বহুতো দুখ থাকে য়েছ য়েছ বাবা 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 কিন্তু এই বুলি Yes. নাযাম ন হয় গাইছ কি সত্তু হো और हवा তো কি পট্টু হো सर ये तो टट्टी है এটা বস্তু চাব পাৰে এই গৰমত এই কি বুলি কয় এইবিলাক চাব পাৰে গাইছ এই চেয়াৰত কোনে বহিব গাইছ সেইবুলি তাতে কোনোবা এইমাত্ৰ কপলে বহি আছিলে তাতে চাই আছে তো এতিয়া আমি যাবিনে যোনটো ঘৰত যাওঁ 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 তো গাইছ বহুত ফাল্টু কৰিলো তো এতিয়া একদম মানে এটা চিৰিয়াছ কথা কওঁ তো জীৱনত বহুত আপ এণ্ড ডাউন হৈ থাকে না কি জীৱনত মানে কি জানেনে বহুত মানুহ এনেকুৱা লগ পাব বা বহুত এনেকুৱা চিটুৱেশ্যন হ'ব আপোনালোকে নিজকে মানে একদম ডাউন ফিল কৰিব আৰু ডিমটিভেট ফিল কৰিব কিন্তু এটা কথা এই জীৱনটোত যদি আপ এণ্ড ডাউন নাথাকে যেন জীৱনটো জীৱনে নহয় জীৱনে নহয় guys. আপোনালোকে খালি এইটো নেগেটিভলি নহলে পজিটিভলি কেনে আগবাঢ়ক আপুনি নিশ্চয় চাকচেছ পাব য়েছ য়েছ গাইছ তো ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তো খুব সাৰা মানে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনাৰ এনেকৈ মন চন বেয়া থাকে আমাৰ ভিডিঅ' চাব আৰু গাইছ একদম মজা ল'ব আৰু শ্বেয়াৰ সপা কৰি দিয়ক গাইছ ডেছক্ৰিপশ্যনত মোৰ লিংক দিয়া আছে চাবি। চাবি চাবি গাইছ তো আজিৰ বাবে বাই 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 নতুন ভিডিঅ'ত লগ পাইছোঁ গাইছ গাইছ এইটো হৈছে মোৰ হেলমেট এইটো হৈছে যোনটো এখন আৰু আমাৰ পাপাকে পৰি এইগিলা লগা আছে গাইছ মই তো যোনটো নতুন গাড়ী তোৰ কেতিয়া নাহিব আহি আছে অতি সোনকালতে আহি আছে ছাৰপ্ৰাইজ ছাৰপ্ৰাইজ গাইছ নেক্সট ব্লগত গম পাব নেক্সট ব্লগত গম পাব তো গাইজ বহুত ঘূৰিলোঁ ফুৰিলোঁ আৰু এইফালে চাব পাৰে হায়দৰাবাদী ধুনীয়াকৈ বিৰিয়ানী আছে যোনটো খাই আছে তো এতিয়া মোৰ খাওঁ মানে বহুত লাগিছে guys। এতিয়া খাওঁ তো যিহেতু খাব আছে আমাৰ